আজি আকনো কি যে ৰদে দিছে তোমালোকে জানানে বাৰু 37 ডিগ্ৰী দিছে 40 পালে মৰিম গৈ আমি হেৰা বাবলুহঁত কেনেকুৱা ৰ'দটো দিছে বাৰু 37 পাই গ'লে 40 পালে মৰিম গৈ টিকা ফটা ৰ'দ দিছে কেনেকুৱা লাগিছে জানানে আয়ো হয় দেই বাবলু এইবোৰ মানে কি সমস্যাবোৰ আহিলে আৰু দেই ল'ৰাকেইটা এতিয়া আকৌ স্মাৰ্ট মিটাৰ লগাই দিলে তাৰপিছত আকৌ এইফালে ৰ'দটো আকৌ ইমান ডিগ্ৰী বাঢ়ি আছে এইফালে কাৰেণ্ট নাই সিফালে যাম বতাহো নাই গছৰ তলত বহি নে গোটেই হোম কেনেকুৱা লাগিছে আৰু ৰাতিটো ৰাতি কি কবি মুঠতে আৰু ৰ'দে ৰ'দ গৰমে গৰম আৰু এইফালে মহৰ কামোৰণ আৰু এইফালে আকৌ কাৰেণ্ট কিন্তু স্যার কি কব আমার আকো সুমি বাইদেউ হেতু কেন কাছে বল স্যার ইমান গরমত তাহাতক এসি রুমত থৈছা বলা স্যার হে হিহঁতক জতে থাককচোন বাৰু আমাৰটো চাচোন তাকলো কেনেকুৱা লাগিছে এইফালে আকৌ কাৰেণ্টটো নাই আকৌ এইফালে বৰষুণটোও নাই আকৌ এইফালে ৰ'দটো তামাম আছে কিন্তু সিহঁতৰ কথা বাদ দিয়া ইহঁতৰ কিন্তু 200 কোটি টকীয়া মানুহ এসি ৰুমত থাকক যিয়ে ৰুমত থাকক আমি কিন্তু এইফালে গৰমত আছো মৰি হয় দেই স্যার ইহঁতৰ কথা বাদ দিয়া ইহঁতৰ আছে কিন্তু পইচা আমাৰ নাই একোটা নাই কিন্তু ইহঁতৰ কথা কৈ একো লাভ নাই কিন্তু আৰু মানে স্যার ইহঁতে আকৌ 200 কোটি টকীয়া মানুহ কিন্তু তামাম আৰামত আছে যেন লাগিছে দেই স্যার কিন্তু আৰু আমি এইফালে আমাৰ পইচা যদি আৰামত আছে কিন্তু আমি এইফালে গৰমত আছো মৰি স্যার আপোনাৰ আজি কি হল আকৌ সিটটোত বহাই নাই যে স্যার কি হলগে বোপাই কি কম ইমান গৰমত বাৰু কেনেকুৱা বহিম বাইকটো চলাই আহোঁতেই বাইকটো ৰ'দত থৈ দিলোঁ কিন্তু আহি আছিলোঁ তাৰ পাছত আকৌ বাইকটো ডাইৰেক্ট বহি দিলোঁ আধা আধি পুৰিয়েই গ'ল এতিয়া আকৌ বহিবলৈ নোৱাৰিছোঁ সেইটো কাৰণে মানে থিয় আজি বহাই আছোঁ আৰু কি কম বোপাই ইমান গৰম বাইকৰ চিটটো মুঠতে সিজি আছে আৰু মই গমেই নাপাওঁ ডাইৰেক্ট বহি দিলোঁ চেংকে পুৰি গ'ল স্যাৰ আপুনি এটা কাম কৰিব লাগিছিলে নহয় যেতিয়া আপুনি আহি থাকোঁতে মাছৰ দোকানত সোমাই এডোখৰ বৰফ লৈ পিনি পিছফালে ভৰাই দিলেহেঁতেন তেতিয়া আৰামত আহিলেহেঁতেন এইটোৱে তোমাৰ আইডিয়াটো নাহিলে আগতে যদি গম পোৱা হ'লে মই বৰফ এটোপোলা ভৰাইহে আহিলোহেঁতেন এতিয়া আকৌ বহি চাম দেই কেনেকুৱা হ'ব বিৰাট খাটাৰনাক পুৰিছে আৰু দেই ল'ৰাকেইটা কি কম আঐ ইমান খাটাৰনাক পেণ্টটো আধা পুৰিয়েই গৈছে পিছফালে সেইটো কাৰণে মানে মই আকৌ আগফালে ঘূৰা নাই মানে আৰু কি কম ল'ৰাকেইটা ইমান খাটাৰনাক দিছে নহয় ৰ'দটো আঐ যেন তেনেকৈ বহিলোঁ দেই ল'ৰাকেইটা বাবলু কিহে কম আমাৰ মানুহবিলাকৰ কাৰণে এইবোৰ হৈ আছে এতিয়া আকৌ 37 দি আছে আকৌ পৰহি 47 দিব আকৌ লাষ্টত 50 ডিগ্ৰী পাব তাৰ পাছত আকৌ লাহেকে আমি ওপৰলৈ যাব লাগিব নে তললৈ যাব লাগিব এইটো আকৌ কেনেকুৱা কম যদি এতিয়ালৈকে যদি বচাবলৈ হয় 37 দি আছে 37 ডিগ্ৰী দি আছে এতিয়া যদি আমি বচাবলৈ হয় তেতিয়াহ'লে আকৌ গছ গোটেই মানে আকৌ গছ লগাই ভৰাই দিব লাগিব তেতিয়াহে আকৌ কমিব নহ'লে আকৌ তামাম বাঢ়ি থাকিব ভৰ্তি হ'লে গোটেইখিনি যিমান মানে মানুহ আছে চব স্পট হয় স্যাৰ ঠিকেই কৈছে এতিয়া আকৌ মুঠতে গছবিলাক কাটি ধ্বংস কৰি পেলালে তাৰপিছত আকৌ পইচা লোভত গোটেইখিনি পইচা লোভত এতিয়া আকৌ গৰমটো বহিব হৈছে যদি এইবোৰ কাম চৰকাৰে চালেহেঁতেন গছবোৰ লগাব লাগে কিন্তু নহয় মানুহবিলাক পুৰা মানে ধামাকা কাটি আছে আকৌ ক'ত গছ কাটিয়ে ঘৰেই বনাইছে আকৌ কোনোবাই মুঠতে গছৰেই ঘৰ বনাইছে এইবোৰ কাৰণেতো ইমান খাটাৰনাক ৰ'দ দি আছে সেইটোৱেইটো কথা কোনোৱে নুবুজে এতিয়া আকৌ কি ক'ম আকৌ কোনোবাই ক'ব এনেকুৱা যে বেলিটো হেনো তলত নামি আছে বেলিটো কেনেকুৱা নামিব কোৱাচোন বেলিটো কি নামিব পাৰিব নেকি এইটোৱেইটো স্যাৰ সাংঘাতিক কথা নহয় মানুহবিলাকৰ মুখে কি শুনিবি কোনোবাই ক'ব আকৌ চৰকাৰে এইবোৰ কৰি আছে কোনোবাই আকৌ ক'ব বেলিটো তলত নামি আছে আকৌ কোনোবাই ক'ব এইবোৰ মুঠতে মানুহবিলাকৰ কাৰণে হৈছে মানুহবিলাক হেনো ডাবল বিয়া পাতিছে সেইটো কাৰণে হৈছে এনেকুৱা কৈ থাকে স্যাৰ
সেইটোৱেটো কথা এতিয়া আকৌ মানুহবিলাকক কোনে বুজাব সকলোৱে যদি এতিয়া এটা কৰি গছ লগায় তেতিয়াহ'লে আকৌ টেম্পাৰেচাৰটো কমি যাব সেইটো কথা যদি বুজিলে হয় এতিয়ালৈকে আমাৰ ইমান গৰম নালাগিলেহেঁতেন এতিয়া আকৌ টিকা ফটা ৰ'দ তামাম দি আছে এতিয়া আকৌ মুঠতে আমি আকৌ বেছি দিন জীয়াই থাকিব নোৱাৰো আৰু ল'ৰাকেইটা কি ক'ম আৰু হয় দে ছাৰ ঠিকেই কৈছে কিন্তু মানে মানুহকেইটা বুজিলেহে সকলোৱে যদি এটা গছ পুলি লগাই দিয়ে তেতিয়াহ'লে ডাঙৰ হ'বলৈতো বহুত দিন লাগিব সেইটো কাৰণে মুঠতে দুটা লগাই দিব লাগে এটা ডাঙৰ এটা সৰু তাৰপাছত আকৌ সোনকালে ডাঙৰ হ'ব পানী দিব লাগিব তাত আকৌ সাৰবোৰ দিব লাগিব তেতিয়াহে কিবা এটা গছটো চাব লাগিব এনেকুৱা কৰি যদি সোনকালে ডাঙৰ কৰে তেতিয়াহ'লে আকৌ আমাৰ মুঠতে 37 ডিগ্ৰীতকৈ কমি আহিব নহ'লেতো আকৌ বাঢ়ি যাব তাৰপাছত আকৌ গোটেইখিনি এসোপা খতমকৈ আৰু হয় ঠিকেই কৈছ আকৌ আজিতো ইমান গৰম স্কুলটো সোনকালে ছুটি দিব লাগিব তেতিয়াহ'লে তোমালোকে মুঠতে আজি সোনকালে ছুটি দিম তেতিয়াহ'লে লাষ্টত এটা গান গাই দিয়া আৰু যেনেকৈ গৰমে হ'লেও কি ক'ম গানটো শুনিবই লাগিব যিমান গৰম দিলেও আকৌ গান এটা গোৱাগে আৰু তোমালোকে স্মাৰ্ট মিটাৰ লগাই লৈ তামাম গৰম লাগিছে জানৈ স্মাৰ্ট মিটাৰ লগাই লৈ তামাম গৰম লাগিছে দেহা মৰিম কাৰেণ্ট দিলো তামাম আহিছে ৰ'দো আকৌ তামাম দিছে কাৰেণ্টৰ বিলো তামাম আহিছে স্মাৰ্ট মিটাৰ লগাই লৈ বঢ়িয়া তাকলো বঢ়িয়া বাবলু তুমি এটা গোৱা তাৰ পাছত আকৌ আমি ঘৰলৈ যাব লাগিব ফুল আহিন মাহত তামাম গৰম আহিন মাহত তামাম গৰম আহিন মাহটো আহিলে ঐ গৰম সমান বাঢ়িলে জানৈ এতিয়া আকৌ কি যে কৰিম ক'ত যে সোমাম পানীত সোমাম ক'ত থাকিম কি কৰো এনেকুৱাই লাগিছে আহিন মাহত তামাম গৰম দিছে বাবলু তামাম বঢ়িয়া এতিয়াহ'লে ছুটিটো দিব লাগিব ফুল কিন্তু ছুটি নিদিয়া আগতে তোমালোকে আমাৰ অসমৰ কিবা এটা কৈ দিয়া আৰু মুঠতে কৈ দিয়া কিবা এটা কৈ দিয়া ঐ বোপাইহঁত তেতিয়াহ'লে আপোনালোকে নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তাৰ পাছতে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিবা তেতিয়াহ'লে আমি এতিয়া স্কুল ছুটি হ'মে গৈ ছাবস্ক্ৰাইব কৰি দিয়া বাই বাই জয় আই অসম